Hi friends, welcome to my YouTube channel Rupam Art World. Lockdown মানে পুরা বন্ধ আজি লকডাউনৰ সেকেন্ড দিন মানে কি হল কোভিড-19 ভাইৰাছৰ যি আতংক সৃষ্টি হৈছে তাৰ কাৰণে চৰকাৰে মানে ভাৰতবৰ্ষত লকডাউন কৰি দিয়া হৈছে কিন্তু এই লকডাউনত আমি ঘৰত থাকি কেনেকৈ আৰু কি কৰিব পাৰি মই হুমাই আছো আপোনালোকো হুমাই আছে বহুতে কৈছে যে বোৰিং হৈ আছো বোৰিং একদম বোৰিং একচুয়ালি বোৰিং হ'ব নালাগে আমি ঘৰত থাকি বহুত কিবা কৰিব পাৰি এই 21টা দিন 21 ডেজ আমি ঘৰত থাকি ঘৰত সময় দিব পাৰি নিজকে অলপ সময় দিয়ক বোৰিং পিছে মোৰো লাগি আছে কি কৰো এই ঘৰৰে কামবিলাক কৰি আছো আৰু ইটো কৰো হটু কৰো ছবি আকো কিতাপ পঢ়ো ঘৰৰ কামবিলাকত লাগি আছো আৰু তথাপি আৰু কিমান কাম কৰিম একেটা কামকে সঁচাকে মস্ত বোৰিং কিবি কৰিবলৈ চেষ্টা কৰি আছো আৰ্ট কৰো কিতাপ পঢ়ো আৰু অলপ মানে ঘৰত আজি পুৰা টাইম দিছো এইকেইদিনমান মানে ভালকে ঘৰতে সময় দিম আৰু প্ৰথম কথাটো হৈছে ঘৰত যি খাদ্য সামগ্ৰী আছে চাই চিন্তি ব্যৱহাৰ কৰক অযথা নষ্ট নকৰিব আৰু এইটো সময়ত মই ভাবো দামী বস্তু কিনি একদম লাভ নাই যাৱতীয় বস্তুবিলাক কিনক খাদ্য সামগ্ৰীবিলাক কিনক কি কিনিব চাউল দালি পিয়াজ আলু আটা সেইবিলাকে লাগে সেইবিলাক আমাৰ মেইন বস্তু কাৰণ এতিয়া আমাৰ পেটটোৰ কথা চিন্তা কৰিব লাগিব পেটটো পূৰণ হ'লেই হ'ল এতিয়া আৰু ঘৰত আছে বুলিহে দামী দামী বস্তু বনাই খাই লাভ নাই আপোনাৰ ঘৰত যেনেকে মোৰ ঘৰটো আছে ঘৰৰ বাৰী আছে বাৰীত যিবিলাক বন পাচলিবিলাক আছে সেই বন পাচলিবিলাক আনি আমি পিছি দালি বনাই খাব পাৰো যেনেকে মানিমুনি ভেদাইলতা নৰসিংহ মচুন্দৈ দুপৰ টেঙা সেইবিলাক পিছি মেলি আমি বনাই খাব পাৰি এইটো যে ভেদাইলতা জুল মানে পিছি জুল কৰা হৈছে বৰমাই জুল কৰি দিছে তাৰ মানে এইটো মই এতিয়া আলু চালু দি এতিয়া ধুনীয়াকে বনাম তো তেনেকে আপোনালোকো বনাব পাৰে আৰু এটা বস্তু দেখাইছো আপোনালোকক এইটো হৈছে মচুন্দৈ পাত এইটো লৈ লম মই অলপ এই মচুন্দৈ পাতটো দি চাটনি বনাই খাব পাৰি আদা নহৰু এইবিলাক দি চাটনি বনাই খাব পাৰি তো মচুন্দৈ পাত মই এইবিলাক সব ৰেডি কৰি আছো অলপ অলপকে নহৰু দি দিম আদা দি দিম চাটনি বনাই খাম আৰু এতিয়া ঘৰত থাকি আমি কি কৰিব পাৰি যেনেকে মই ছবি আঁকি আছো ছবি এতিয়া উপায় নাই কিবা এটা কৰিব লাগিব ছবি আঁকি আছো লগতে লাইব্ৰেৰী আছে গোটেই কিতাপ আছে কিতাপবিলাক পঢ়ি আছো লগতে অলপ চলপ আৰু গিটাৰ বজাও ইমান বজাব নেজানো বাৰু তথাপি অলপ এনেকে বজাই থাকো লগতে মাউথ অৰ্গান আছে অলপ বজাই থাকো মাজে মাজে তেনেকে টাইম পাছ কৰি আছো আৰু কি কৰি আছো মই দেখাইছো এতিয়া ৰাতিপুৱা উঠি মই এইটো পুদিনা পাত যোনটো মানে আনিছিলো বজাৰৰ পৰা তাৰ পৰা অলপ থাকি গল এইটো মানে ইয়াত লগাই দিছো অলপ মানে এইবিলাক কাম কৰি আছো অলপ পুলি চুলি ৰুই দিছো আৰু তেনেকে আৰু বহুত পুৰণি কিতাপ এটা পাইছো এই কিতাপটো মোৰ বহুত ভাল লাগে অলপ কমেডি টাইপ হয় শেক্সপিয়াৰ মানে এইটো কিমান আগৰ আছিলে 91ৰ কিতাপ মই এইটো বিচাৰি আছিলো পাই গলো মই এইটো মই আজি আকৌ পঢ়িম অলপ পাছত আৰু লগতে আছে আৰু কেইটামান কিতাপ মোৰ নাম চম্পাৱতী কাকতি এইটো বহুত ভাল কিতাপ তাৰপিছত আছে মাই গড মাকাম মোৰ ফেভৰেট বুক মাকাম সেইটো মই পঢ়িছো যদিও আকৌ কেতিয়াবা এনেই মন যায় পঢ়িবলৈ ভাল লাগে ৰীতা চৌধুৰী কিতাপ মাকাম তাৰপিছত আৰু এটা কিতাপ আছিলে ক'ত গ'ল আৰু এটা কিতাপ মোৰ ইণ্টাৰেষ্টিং কিতাপ এইটো মানুহ কেনেকৈ চিনিব পাৰি ডক্টৰ পাৰ্থ চট্টোপাধ্যায় কালাৰ পেঞ্চিল এটা আনিছিলো মানে অনলাইনত আনিছিলো এইটো হৈছে ৱাটাৰ কালাৰ পেঞ্চিল বহুত ধুনীয়া আৰ্ট হয় ইমানটো পেকেটটোৰ দাম কিমান 780 rupees আৰু এটা বস্তু আনিছো ক্ৰাফটৰ কাৰণে মই এইবিলাক কৰিম মই মাজে সময় আপোনালোকক এইটো ভিডিঅ' কৰি দেখাম পেকেটটো মই খোলাই নাই একচুৱেলি মই আজি খুলি আছো আপোনালোকৰ আগত মই দেখাইছো আপোনালোকে দেখি পাইছে নে এইটো কি বস্তু এইটো চাওক
এইটো হৈছে আইচক্ৰীম ষ্টিক। মই এনেকৈ পেকেট আনিছিলোঁ, অনলাইনত আনিছিলোঁ। ভিতৰত আৰু আছে। এইবিলাক দি মই এতিয়া ঘৰত বহি বহি ক্ৰাফ্ট কৰিম। একচুৱেলি মানে কি, এতিয়া 21 দিন কি কৰিম আৰু এইবিলাকে কৰি থাকিম আৰু ক্ৰাফ্ট কৰিম, কিবা আৰ্ট কৰিম, পেইণ্টিং কৰিম, তাৰপিছত ভিডিঅ' বনাই আপোনালোকক দেখুৱাই থাকিম। তো এইটোৱে কথা, সৰুকৈ এটা ভিডিঅ' বনালোঁ আপোনালোকৰ আগত। আৰু এটা কথা কওঁ, ইম্পৰ্টেণ্ট কথা, এই লকডাউনত ধৰক আপোনাৰ কিবা এটা বস্তু আনিব লগা আছে, ঘৰত যদি আপোনাৰ ফেমিলি হিচাপত আছে, ফেমিলি মেম্বাৰ কেইবাজন আছে, 4জন 5জন, যেইকেইজন, এজনে বাহিৰত ওলাব, এজনে যাব বাহিৰত গৈ কি বস্তু লাগে, যদি দোকান খোলা থাকে লৈ আনিব আৰু ঘৰতে থাকিব। এতিয়া মইতো অকলে থাকোঁ, উপায় নাই। ওচৰত মোৰ বৰমা আছে, মোৰ বৰমাৰ কিবা বস্তু যদি লাগে বা মোৰ কিবা বস্তু লাগে তো ময়ে যাওঁ, গৈ মই বস্তুখিনি লৈ মেলি আকৌ ঘৰলৈ সোমাই যাওঁ। কেতিয়াবা ইমাৰ্জেঞ্চি, এতিয়া মই চাইল্ড লাইনত জব কৰোঁ, ইমাৰ্জেঞ্চিৰ কাৰণে মোৰ আকৌ ডিউটি যাব লাগিব পাৰে, ডিচিৰ অৰ্ডাৰ আছে। তো সেইকাৰণে ঘৰত থকাটোৱে বেষ্ট। সেইকাৰণে আপোনালোকে ঘৰত থাকক, ঘৰত সোমাই থাকক আৰু একদম এই 21 দিন একদম পূৰা ঘৰতে সময় দিয়ক আৰু নিজকো সময় দিয়ক, ফেমিলিক সময় দিয়ক। তেনেহ'লে ষ্টে হোম, ছেভ লাইফ। বাই বাই।